Hey guys, welcome to my YouTube channel Sundar Kham Vlogs. মই জন মই আপোনাক মোৰ চেনেলত স্বাগতম জনাইছোঁ। তো গাইজ ফাইনেলি আমাৰ টিম ইণ্ডিয়াই ICC T20 ৱৰ্ল্ড কাপত জয় হৈছে। আমি ভাৰতীয় হিচাপে নিজকে গৌৰৱান্বিত কৰিছোঁ, প্ৰাউড ফিল কৰিছোঁ আৰু গোটেইকেইজন প্লেয়াৰক শুভেচ্ছা জনাইছোঁ। ভাৰতীয় হিচাপে টিম ইণ্ডিয়াক লৈ নিজকে গৌৰৱান্বিত কৰিছোঁ আৰু আপোনালোকৰ মন্তব্য কমেণ্টত জনাব আপোনালোক কেনেকুৱা লাগিছে। মইতো বহুত সুখী যে টিম ইণ্ডিয়াই আজি ICC T20 ৱৰ্ল্ড কাপত জয় হৈছে। 17 বছৰ নাই 11 বছৰৰ মূৰত বহুত ভাল লাগিছে। আমি ইতিমধ্যে ছ'চিয়েল মিডিয়া যোগে হওক বা টিভি যোগে হওক আমি ফাইনেল মেটচখন চালোঁৱেই। ফাইনেল মেটচখন আছিল দক্ষিণ আফ্ৰিকা আৰু আমাৰ ইণ্ডিয়াৰ মাজত। যদি আপুনি টিম ইণ্ডিয়াক লৈ গৌৰৱান্বিত হৈছে বা সঁচা ক্ৰিকেট প্ৰেমী হয় দৰ্শক হয় তেনেহ'লে এই ভিডিঅ'টোত লাইক কৰিব আৰু কমেণ্টত আপোনালোকৰ মন্তব্যটো জনাব আৰু এই ভিডিঅ'টো ক্ৰিকেট প্ৰেমী বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব। তেতিয়া তেখেতসকলেও টিম ইণ্ডিয়াক লৈ নিজকে গৌৰৱান্বিত কৰিব, গৌৰৱান্বিত হ'ব। ছ'চিয়েল মিডিয়া যোগে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ক্ৰিকেট প্ৰেমী দৰ্শকৰ মাজলৈ। ধন্যবাদ।